চেহেৰি ৰমজান মাহৰ এটি অবিচ্ছেদ্য অংগ। এই চেহেৰি খোৱাৰ যোগেৰে সূচনা হয় ৰমজানৰ ৰোজা। উল্লেখ্য যে ইছলাম ধৰ্মৰ 5টা মূল ভেটিৰ অন্যতম হৈছে ৰমজান মাহৰ ৰোজা। ৰোজা পালন কৰা মুছলমানৰ বাবে অপৰিহাৰ্য পালনীয় কৰ্তব্য। ৰমজানৰ এই গুৰুত্বপূৰ্ণ ধৰ্মকাৰ্যটো কিছু নিয়ম নীতিৰ মাজেৰে পালন কৰিবলগীয়া হয়। তাৰ মাজত চেহেৰি হৈছে ৰোজাৰ অন্যতম এটা অংশ। ৰোজা ৰাখিবলৈ হ'লে নিশাৰ শেষ ভাগত উঠি চেহেৰি খোৱাটো মহাপুৰুষ হজৰত মহম্মদৰ আদৰ্শ। চেহেৰি খোৱা বাধ্যতামূলক নহয়, সেয়ে চেহেৰি নোখোৱাকৈও ৰোজা ৰাখিব পাৰি। অৱশ্যে মহান আল্লাহে নিজেই পানাহাৰ কৰাৰ কথা কৈছে। আল্লাহে কৈছে, পানাহাৰ কৰা যেতিয়ালৈকে প্ৰত্যুষ অৰ্থাৎ কলা ৰেখাৰ পৰা বগা ৰেখা প্ৰকাশ নাপায়, অৰ্থাৎ চুবে চাদিক উদয় হোৱালৈকে চেহেৰি খোৱাৰ শেষ সময়। চেহেৰি সম্বন্ধে পবিত্ৰ হাদিছ শ্বৰীফত উল্লেখ আছে যে পয়গম্বৰ হজৰত মহম্মদে কৈছে 3টা বস্তু কল্যাণ নিহিত হৈ আছে, তাৰ মাজত অন্যতম হৈছে চেহেৰি খোৱা। ৰোজা পালনৰ বাবে স্বয়ং হজৰত মহম্মদে নিজেও চেহেৰি খাইছিল আৰু অনুচৰসকলকো চেহেৰি খাবলৈ কৈছিল। মাজে সময়ে তেওঁ চাহাবীসকলক লগত লৈ একেলগে চেহেৰি খাই পিছত সমূহীয়া ফজৰৰ নামাজ পঢ়িছিল। চেহেৰি খোৱাৰ সময়ত খৰখেদা কৰা ঠিক নহয়। পয়গম্বৰ হজৰত মহম্মদে চেহেৰি খোৱাৰ সময়ত বিলম্ব কৰি ভাল পাইছিল। তেওঁ চাহাবীসকলক শেষ মুহূৰ্তলৈকে চেহেৰি খাবলৈ উৎসাহিত কৰিছিল। ইফালে পবিত্ৰ হাদিছৰ গ্ৰন্থত আছে ৰমজান মাহত চেহেৰি খোৱাৰ সময়ত দোৱা কবুল হয়। আল্লাহৰ নবী মহম্মদ চেহেৰি খোৱাটোক বৰকতময় কোৱাৰ অন্যতম কাৰণ হৈছে চেহেৰি খোৱাৰ ফলত ৰোজদাৰসকলে অৰেতো দিন উপবাসে থাকিলেও উপবাসৰ বাবে প্ৰয়োজনীয় শক্তি যোগান ধৰিব পাৰে। চেহেৰিৰ ভাল লগা আধ্যাত্মিক ফজিলত হৈছে চেহেৰি খোৱাৰ নিমিত্তে ৰোজদাৰসকলে আল্লাহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই টোপনিৰ পৰা সাৰ পাই উঠে। আৰু এই সমস্যাত বিশ্ব ভূমণ্ডলৰ অধিপতি মহান আল্লাহ পৃথিৱীৰ আকাশত আহি মানৱমণ্ডলীৰ উদ্দেশ্যে এই বুলি ঘোষণা কৰে যে, আছে নেকি কোনোবা যিয়ে মোক মাতিবা, মই তেওঁৰ আহ্বানত সঁহাৰি জনাম। কোনোবাই মোৰ পৰা দয়া ক্ষমা আৰু মুক্তি বিচাৰিবা নেকি, মই তেওঁৰ মনোকামনা পূৰণ কৰিম। এইভাৱে তেওঁ কাহিলি পোৱালৈকে বান্দাৰ দয়া ক্ষমা কল্যাণ আৰু মুক্তিৰ বাবে অবিৰত আহ্বান জনাই থাকে। সেয়েহে নিঃসন্দেহে চেহেৰি সময়টো অতি মূল্যৱান আৰু বৰকৰ্তপূৰ্ণ। গতিকে চেহেৰি উপলক্ষে কোনোবাই যদি এই সুযোগ কামত লগাব পাৰে তেন্তে সি সফল আৰু সাৰ্থক হ'ব। সেয়ে চেহেৰিৰ আগতে বা পিছত সামান্য সময়ৰ বাবে হ'লেও পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা আৰাধনা কৰা উচিত, কিয়নো সেই দোৱা অথলে নাযায়। ৰাজ, মাৰ গাটো দেখোন বেছি বেয়া কৰিছে, তুমি আহিব পাৰিবা নেকি? মোৰ মানে ছাৰ, ক্লায়েণ্ট আহি কনফাৰেন্স হলত ৱেইট কৰি আছে। ৰ'বা, মই মেনেজ কৰি আছোঁ। হেল্ল' মেম। তোৰে ঘৰে আহি পুত্ৰ উপজিলো, সিটো দুখ দূৰ কৰি মাই জহুৱায়ে। দাদা, আজি আপুনি বহুত সহায় কৰিলে, থেংক ইউ। থেংক ইউ ক'ব নালাগে মেম, সেয়া মোৰ দায়িত্ব। তেখেত জানো মোৰ মাৰ দৰে নহয়? এন টু কেপ আপোনাৰ কাষত চিৰদিন ৰাইট।